ব্লগাৰ চেনেল RD ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপুনি RD ব্লগৰ চেনেলটো যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ এটা ভিডিঅ' অলৰেডি মই বনাই থৈ দিছোঁ মোৰ ইউটিউব চেনেলটোত, আৰু আজি আমি আহিছোঁ এঠাইত ক'ত গৈছোঁ সেই কথাটো নকওঁ, মোৰ এই ব্লগ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। বলকচোন ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি গাঁৱৰ মাজে মাজে এনেদৰে গৈ আছোঁ। এয়া হৈছে কৌপাতি আৰু কৌপাতিৰ দি এনেদৰে আমি গৈ আছোঁ মাধৱ গোহাঁইলৈ, আৰু গাঁৱৰ পৰিৱেশৰ মাজেদি এনেদৰে গৈছোঁ। এইখন হৈছে বৰগৰা চাহ বাগিচা, আৰু বৰগৰা চাহ বাগিচাৰ মাজেদি এনেদৰে গৈ আছোঁ। সেউজীয়া পৰিৱেশ, এটা বহুত ধুনীয়া পৰিৱেশ, মনোমোহা দৃশ্য। ইয়াতে ৰৈছোঁ আৰু ইয়াত অলপ ফটো উঠিছোঁ। এইখনেই হৈছে বৰগৰা চাহ বাগিচা, আৰু এই বৰগৰা চাহ বাগিচাৰ মাজেদি আমি এনেদৰে গৈ আছোঁ মাধৱ গোহাঁইলৈ, আৰু মাধৱ গোহাঁইৰ যি শিৱৰাত্ৰি শিৱ পূজা হয় তালৈ গৈ আছোঁ। এয়া আহি পাইছোঁ য'ত শিৱ পূজা হয়, মাধৱ গোহাঁই যি শিৱ পূজাৰ বাবে বিখ্যাত ঐতিহাসিক মন্দিৰ মাধৱ গোহাঁই। আৰু এইডালহে হৈছে গছ, আহঁত গছ, আৰু এই গছতেই এনেদৰে পূজা কৰে, আৰু বিভিন্ন ভক্তসকলে ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু বহুতো দোকান পোহৰ আহিছে, আৰু বিভিন্ন ভক্ত বিভিন্ন ঠাইৰ পৰা আহিছে। আৰু এইটোৱে হৈছে মাধৱ গোহাঁই শিৱ মন্দিৰ, ঐতিহাসিক শিৱ মন্দিৰ, 100 বছৰৰ পুৰণি। আৰু মই আগতেও এই ভিডিঅ'টো বনাইছিলোঁ, আজি আহিছোঁ দেখুৱাইছোঁ। শিৱৰাত্ৰিৰ কাৰণে ইয়াতে 4 দিনীয়া পূজা হয়, আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতেই এই মাটিৰ তলত থকা যিটো শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰতেই পূজা অৰ্চনা কৰে। ইয়াতে আমি অলপ সেৱা কৰি লওঁ, আৰু বিভিন্ন ভক্তসকলে ইয়াতে আহি এনেদৰে পূজা অৰ্চনা কৰে, আৰু ইয়াতে বিভিন্ন ভক্তই ইয়াতে আশীৰ্বাদ লয় মনৰ আশা পূৰণ হ'বৰ কাৰণে। আৰু এয়া হৈছে বিভিন্ন ভক্তসকলক দেখিবলৈ পোৱা গৈছে যে শিৱৰাত্ৰি পূজা উপলক্ষে বিভিন্ন ভক্ত আহিছে বিভিন্ন দূৰ দূৰণিৰ ঠাইৰ পৰা। আৰু এই গছজোপাৰ তলতেই এই শিৱ মন্দিৰটো, আৰু সেই শিৱ মন্দিৰত প্ৰত্যেক বছৰতে এইবছৰো ইয়াতে শিৱৰাত্ৰি পূজা হৈছে। আৰু এয়া দোকান, ইয়াতে বিভিন্ন ঠাইৰ পৰা দোকানসমূহ আহিছে, বিভিন্ন ধৰণৰ বস্তু ইয়াতে দেখিবলৈ পোৱা গৈছে, আৰু এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, বিভিন্ন ক'ব লাগিব। আৰু এই হৈছে মাধৱ গোহাঁই ঐতিহাসিক মন্দিৰ, আৰু এই মন্দিৰতেই এনেদৰে পূজা অৰ্চনা কৰে। আৰু আমি দেখুৱাইছোঁ, এই দোকানবিলাক দেখুৱাইছোঁ, বিভিন্ন ভক্তৰ ভিৰ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।